নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল মোৰ ইউটিউব চেনেলৰ আৰু এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰিছো নেদেখাজনৰ আশীৰ্বাদত সকলোৰে খবৰবোৰ নিশ্চয় ভাল আজি হৈছে দেওবাৰ আৰু এতিয়া বাজিছে 4:30 আবেলি 4:30 আৰু আজি মই যাব ওলাইছো মৰিগাঁও জিলাৰ জালুকুটিত হৈ থকা একশৰণ ভাগৱতী সমাজৰ 51 সংখ্যক যি মহাপাল নাম অনুষ্ঠান প্ৰতি বছৰে পালন কৰা হয় মই তালৈ যাব ওলাইছো আৰু তাত গৈ কি কৰোঁ কি নকৰোঁ আৰু তাৰ সম্পূৰ্ণ পৰিৱেশটো আপোনালোক দেখুৱাবলৈ ট্ৰাই কৰিম গতিকে আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে উপভোগ কৰক গতিকে অলপো পলম নকৰি এতিয়া যাওঁ বলক গোকুল বৃন্দাবন কৃষ্ণ গোসাই কানাই ধেনু সাৰে বাহি বজাই বাহিৰ মাতে শুনি ও রাধে মাই যমুনার বালিতে কলসি পেলাই গোকুল বৃন্দাবনত কৃষ্ণ গোসাই কানাই ধেনু সাৰে বাহি বজাই গোকুল বৃন্দাবনত কৃষ্ণ গোসাই কানাই ধেনু সাৰে বাহি বজাই বাহি মাতে শুনি ও রাধে মাই যমুনার বালিতে কলসি পেনায় যমুনার বালিতে কলসি কলসি পেলাই যমুনার বালিতে কলসি পেলাই গোকুল বৃন্দাবনত কৃষ্ণ গোসাই শিখা মোৰ চেনেলটোৰ ওপৰত কিবা এটা কৈ দিয়া হাই ফ্ৰেণ্ডছ ই মোৰ বহুত ভাল বন্ধু হয় তো ইয়াৰ চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব থ্যাংক ইউ Bye-bye. থ্যাংক ইউ দেখল সাইডে অন্ধ মানে লাগিছে এযোৰ নালাগে
নালাগে কথা লাগে এইটো পচন্দ হোৱা নাই নেকি নাই ভাল বস্তু এটা এইটো লৈ লওঁ না এইটো লৈ লওঁ বৰ্তমান নামৰ পৰা আহি এতিয়া বৰ্তমান শিখাহঁতৰ ঘৰত আৰু কিবা যাবলৈ হ'ল কিবা এটা কৈ দিয়া বহুত দিনৰ মই লগ পাইছিলোঁ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব সেইটো বাৰু হৈয়ে থাকিব কিন্তু বহুত দিনৰ মই লগ পালোঁ বহুত বেছি ভাল লাগিল এতিয়া বিদায় বেয়া লাগিছে কি ক'ম আৰু আকৌ লগ পাই থাকিম বাই 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 এতিয়া মই পালোহি ঘৰ আৰু আজিৰ ভিডিঅ'টো চাই যদি আপুনি ভাল পালে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু মোৰ চেনেলটো যদি আপুনি নতুন হয় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব আৰু এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।